ফ্ৰেণ্ডছ কি খবৰ সকলো সকলোৱে ভালে বৰ্তমান মোৰ ভালেই বনশ্ৰী ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো মানে আচলতে আমাৰ পৰিয়ালটো কেনেকৈ জীৱন নিৰ্বাহ কৰিছোঁ কেনেকৈ থাকোঁ আমি কেনেকৈ চলিছোঁ বহুত ধনী মানুহ নহয় আমি দিন হাজিৰা কৰা হাজবেণ্ডে মাছৰ ব্যৱসায় কৰে গোলাঘাটৰ পৰা ৰাতিপুৱা আনে আৰু আনি বৰহোলাত বিক্ৰী কৰিব বহুত কষ্ট তাৰ মাজতে আমি এনেকৈ হাঁহি ধেমালিৰে জীৱন যাপন কৰিছোঁ আজি মাছ আনিলে এয়া মিঠা মাছ আৰু কিটা বৰালি পিছফালৰ জেগাবোৰ অলপমান ইগন'ৰ কৰিব আপোনালোকে আহিলে মানে এইখিনিতে কাঁহী বাতি ধোওঁতো আৰু এইখিনিতে মাছ আনি মেলি ৰাখিলে আৰু এইফালে এইটো আমাৰ ছাগলী গঁৰাল ছাগলী বেছি নাই দুটা আছে আৰু এনেকৈ জীৱনটো পাৰ কৰিছোঁ সুখে দুখে এনেকৈ জীৱনবিলাক আগবাঢ়িছোঁ হয়তো দুখীয়া জীৱনত দুখৰ কোনো অন্ত নাই আগবাঢ়িছোঁ এনেকৈ নাজানো কিমান দূৰ আগবাঢ়িব পাৰোঁ সপোনটো বহুত থাকে ন সকলোৰে আমাৰো তেনেকৈ বহুত সপোন আছে আগবাঢ়ি যাম এদিন আৰু সপোনৰতো শেষ নাই কেতিয়াও শেষ নহয় দুখৰো শেষ নাই দুখীয়া জীৱনত দুখ থাকিবই তথাপি এনেকৈ আগবাঢ়িছোঁ জীৱনটো কেনেদৰে আগবঢ়াই নিব পাৰোঁ নাজানো যিমান পাৰোঁ চেষ্টা কৰিছোঁ কষ্ট কৰিছোঁ বহুত দুইজনে মিলি কষ্ট কৰিছোঁ এতিয়া মাছখিনি নি আকৌ বৰহোলাত বিক্ৰী কৰিব লাগিব তাৰপিছত আহোঁতে ঘৰত পাওঁতে বহুত সময় হৈ যায় তাৰপিছত বহুত কষ্ট নকৰিলেও উপায় নাই নকৰিলে খাবলৈ নহয় এনেকৈয়ে জীৱনটো পাৰ কৰিছোঁ আৰু সুখ দুখ হাঁহি কান্দোনৰ মাজেৰে আমি দুটা সদায় এনেকৈ থাকোঁ কাজিয়া চাজিয়া লাগোঁ মাজে মাজে একেবাৰে নলগা নহয় কাজিয়া লাগোঁ আকৌ ভাল হওঁ তাৰপিছত এতিয়া ঘৰতে বহি আছোঁ দুইটা এনেকৈ ৰ'দ লৈছোঁ ঠাণ্ডা লাগিছে ঠাণ্ডা বতৰ ৰাতিপুৱা বহুত কুঁৱলী পৰে এজন ৰাতিপুৱাতে 6টামান বজাতে গুচি যায় গোলাঘাট তাৰপিছত আহে বাইকত যোৱা যিহেতু বহুত ঠাণ্ডা আহি আকৌ এতিয়া আকৌ বৰহোলা যাব লাগিব তাৰপিছত আকৌ ৰাতি আহোঁতে 7টা প্ৰায় বাজে ঠাণ্ডা বহুত পৰিছে মোৰতো পূৰা বহুত ঠাণ্ডাই মানুহৰ জীৱনত সুখ দুখ সকলো থাকেই সেইবিলাক থাকিবই বিশেষকৈ আমাৰবোৰৰ জীৱনত সুখ কম দুখৰ সংখ্যা বেছি দুখটো আমাৰ জীৱনৰ লগৰী তথাপিও কেতিয়াও মানে হেৰাই যোৱা নাই ক'তো নিজৰ স্থিতি নিজে বজাই ৰাখিছোঁ সুখ দুখটো থাকেই ন মানুহৰ জীৱনত বিশেষকৈ দুখীয়া মানুহবিলাকৰ জীৱনত দুখটো বহুত বেছি কষ্টও বহুত বেছি চাকৰি বিচাৰি বিচাৰি যেতিয়া চাকৰি নাপায় আৰু বিশেষকৈ হাজবেণ্ড জেনেৰেল কাষ্টৰ হয় তো পাৰ্চেণ্টেজবিলাক অলপ বেছি লাগে কি কৰিব আৰু নিজাকৈ এনেকৈ বিজনেছ কৰি চলি আছোঁ পৰিয়ালটো পেটৰ তাৰণাত কৰিবতো লাগিবই নাখালেও নহয় খাবই লাগিব ছোৱালী এজনী আছে যিহেতু তাতে সোনকালে শুই উঠেতো টোপনি আহিছে বোলে সেইকাৰণে শুই আছে খেৰতে মই এনেই ওচৰতে বহি আছোঁ বহি জীৱনত দুখ কষ্টৰ কাহিনী কৈ থাকিলে কেতিয়াও শেষ নহয় কেতিয়াবা আকৌ ক'ম আপোনালোকক যদিহে মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ফেচবুক পেজখন ফ'ল' কৰি ল'ব লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব